Hey friends, দুখ কি বস্তু সেইজনক যাই সুধা যাৰ পাদা লাগিছে বুলি জোৰ লগাওতে পেনত গু ওলাই গৈছে। হে কি যে হব, এজন ল'ৰাৰ নাম আছিল নকুল ঘোষ আৰু আধাৰ কাৰ্ডত নাম আহিছি নুনুৰ দুখ। কি হব? হে কিছুমান ল'ৰাই যে ছোৱালী দেখিলে ৱাও ৱাও বুলি কৰে, সিহঁত আচলতে ল'ৰা নে এম্বুলেন্স? তোমালোকে কোৱাচোন, কমেণ্টত জনোৱা। এটা সত্য কথা ক'ম, যিবিলাক ল'ৰা ছোৱালীয়ে আগতে ফটো উঠিবলৈ লাজ কৰিছিল, সেইবিলাক ল'ৰা ছোৱালীয়ে DSLR নহ'লে আজিকালি ফটোৱে নুঠে। প্ৰেমত পৰি হাত কাটি তেজ ওলোৱাতকৈ সেই তেজ দান কৰক, এজনৰ জীৱন বাচিব। বুজিলা? দুখ কি সেইজনক সোধা। মানে দুখ তেতিয়াহে বেছি লাগে যেতিয়া ক্ৰাছে দাদা বুলি মাতে। সেই লগ এজনৰ ব্ৰেকআপ হৈছিল, তো ছুচাইড কৰিব গ'ল। আমি মিলি কেনে অলপ চেৰে পানী খুৱাই দিলোঁ, আৰু এতিয়া সি আমাক ভাষণ দিছে, ভাই ছোৱালীৰ কাৰণে কেতিয়াও ছুচাইড কৰিব নাযাবি। আচৰিত কথা। যিমানে ইংৰাজীত কথা নাপাতা কিয়, ভয় লাগিলে অ' মা অ' দেউতা বুলি চিঞৰিবই লাগিব। বুজি পালা? অকল এলাৰ্জি হ'লেই খুজুতি নহয়, আপুনি ভাল আছে দেখা পায়ো কিছুমানৰ খুজুতি হয়, বেয়া খুজুতি হয়।